हेलो फ्रेंड्स, আজি মই খাম চাটনি। কিহৰ চাটনি? গছজোপা দেখোঁতে চাগে গম পাইছে। এইজোপা এজোপা নৰসিংহ আৰু মান ধনিয়া, দেখিছেনে? বহুতে ভাল লাগে চাটনি খাই। বিলাহী, নহৰু, আদা আৰু মান ধনিয়া, নৰসিংহ মিক্স কৰি চাটনি কৰি খাবচোন। বহুতে ভাল লাগে, যিহেতু স্বাস্থ্যৰ পক্ষে উপযোগী। যিহেতু আমাৰ ঘৰতে নৰসিংহ গছ আছে। মই ভিডিঅ'টো দেখুৱাম অলপমান গছজোপা কেনেকুৱা হৈছে। আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। ভাল লাগিলে লাইক, কমেণ্ট আৰু পেজটো ফ'ল' কৰি লওক।